নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে WPLৰ মেচসমূহ চলি আছে। যোৱাকালি মুম্বাই বনাম RCBৰ মাজত খেলখন অনুষ্ঠিত হয়। এই খেলখনত মুম্বাই দলটিয়ে অতি সুন্দৰভাৱে জয়লাভ কৰিবলৈ সক্ষম হয় আৰু RCB দলটিয়ে মুখ ঠেকাচা খাবলগীয়া হয়। লগতে আমাৰ অসমৰ জীয়ৰী জিন্তিমণি কলিতাক আমাৰ ইণ্ডিয়া দলৰ প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশংসাৰে উপচাই পেলাইছে বুলি ক'ব লাগিব। তো কি প্ৰশংসা কৰিলে, কোনজন ক্ৰিকেটাৰে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, জিন্তিমণি কলিতাৰ বাবে ভিডিঅ'টোত লাইক হ'ব লাগে আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মুম্বাই দলটিয়ে এটা উইকেট হেৰুৱাই 14 অভাৰ 2 বলতে খেলখন জয়লাভ কৰিবলৈ সক্ষম হয় আৰু এই খেলখনত আমাৰ জিন্তিমণি কলিতাই বাউণ্ডাৰীত ফিল্ডিং কৰি আছিলে আৰু সেই সময়ত এটা 4 ৰান বচাবলৈ সক্ষম হয় আৰু এই 4 ৰান বচাওৱাৰ কাৰণেই তেওঁ এনেকৈ কয়, WPLত একমাত্ৰ খেলুৱৈ জিন্তিমণি কলিতা। জিন্তিমণি কলিতাই অসম দলটিত খুবেই সুন্দৰ খেলি আহিছে আৰু এই WPLটো যাতে খুবেই সুন্দৰ খেলিব পাৰে সেইটো মই আশা ৰাখিছোঁ। আৰু কয় যে বলিঙৰ লগতে তেওঁ বেটিঙো কৰিব পাৰে, অৰ্থাৎ লাষ্টত আহি হিটিঙো কৰিব পাৰে। তো এনেকৈয়ে আমাৰ ইণ্ডিয়ান দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰা ছাৰে কমেণ্টেৰী কৰি থকা সময়তে এনেকৈ প্ৰশংসা কৰে। তো এই আছিল ভিডিঅ'টোত কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।